হাই গাইজ, আজি আমি হোলী খেলিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকেও চাগে খেলিছে। পাৰ্টনাৰবিলাক আহিব। এতিয়া ঘৰৰ মেম্বাৰবিলাকৰ পৰা আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভালেই পাব। এয়া হৈছে আমাৰ চিকুৰ পৰা আৰম্ভ কৰিছোঁ ব্লগটো। এজনী হৈছে জিমি। আকৌ অকণ দি লওঁ। সেইটো গা ধোৱা নাই নহয়। চাই দে, হাই ক, হাই বুলি ক, হাই বুলি ক না। আহকচোন আৰু দিনটোত কি হয় দেখাই থাকিম। চিকু চেক 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 দে, চেক চেক। আমি হোলী খেলিবলৈ যাওঁ দেই। বাই। হেপী হোলী। এনেও মূৰ্তি ধুব লাগিব। ল'ৰা ছোৱালী এনে তেতিয়া ভয় নকৰে। মোক দি লাভ নাই, মোৰ আছে, মোৰ আছে, মোক আৰু দি দিবি। না না ততে দিয়, ততে দি। নহয়, ভালকে খান্দিবি। পাগলৰ নিচিনা নাখানে নহয় হোলী। তোক কোনে দিলে? মই একাৰে বহিয়ে আছো। হেপী হোলী দে বাৰু। ব্লগ হাই হেপী হোলী। ওলাই নাহে কিয় বিনা বিনা? চশমাটো খোলক আজি। হোলী অত্যাচাৰ। হেপী হোলী। নালাগে হেৰি মাৰ। ব্লগ ষ্টাৰ্ট হৈ আছে দেই। পানী নামাৰি পানী এতিয়া তিটো 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 পানী দিবলৈ আহিছে আমাৰ হোলী মেইন পাৰ্টি। আহা মাজনী অকণ ল। হেপী হোলী হেপী হোলী। নিদিবি অ' বেঙি হ'ল নিদিয়ে নাই এজনীকে। ফটোশ্বুট চলিছে। আমি ফাকুৱা দিবলৈ আহি আছো। নেকি